ধন্যবাদ আমি কোভিডৰ প্ৰটকল মানি হলেও আন্দোলন কাৰ্যসূচী লৈ হলেও আমি চাউল বিতৰণ কৰিব লাগিব অন্যথা কিন্তু ইয়াৰ বিশ্ববিদ্যালয় ভৱেশ কলিতা ইয়াৰ ৰণেন্দ্ৰ নাৰ্জাৰী হওক পবিত্ৰ বড়ো হওক কিন্তু কাকো আমি শান্তি থাকিবলৈ নিদিওঁ আমি আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ আমি চাউল পাবই লাগিব ৰঞ্জিত দাস দেৱক আমি শিক্ষা দিছোঁ আৰু আমাৰ বিটিচিৰ চৰকাৰৰ আমাৰ গোৰেশ্বৰ সমষ্টিৰ MCLA তেখেতৰ ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আজি আমি এই মহৰীপাৰা সমবায়ৰ প্ৰেক্ষিগৃহৰ সমূহৰ পৰাই এই বিজেপি চৰকাৰ আৰু BTR চৰকাৰক আমি সকীয়াই নিদিছোঁ আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এই তামোলপুৰ মহকুমাৰ 11খন ছ'চাইটিয়ে বিগত 3-4টা কোটা দি আমাৰ যিটো খাদ্য সুৰক্ষাৰ যি আইনৰ চাউল সৰ্বসাধাৰণ ৰাইজৰ প্ৰকৃত হিতাধিকাৰীসকলৰ এই চাউল কিন্তু আজিলৈকে বিতৰণ কৰিব পৰা নাই এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ যি বিজেপি চৰকাৰৰ যি মানে যোগানৰ খাদ্য বিভাগৰ মন্ত্ৰী আছে ৰঞ্জিত দাস দেৱক আমি শিক্ষা দিছোঁ আৰু আমাৰ বিটিচিৰ চৰকাৰৰ আমাৰ গোৰেশ্বৰ সমষ্টিৰ MCLA পবিত্ৰ বড়ো আৰু ৰণেন্দ্ৰ নাৰ্জাৰী আৰু আমাৰ বিজেপি দলৰ সভাপতি ভৱেশ কলিতা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আমি আজি এই সমবায় সমিতিৰ প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰে বাৰে বাৰে কৈ আছে যে প্ৰকৃত হিতাধিকাৰীক গৰীব কল্যাণ আঁচনি নামত প্ৰত্যেকে 5 কেজিকৈ চাউল পাব আৰু বিনামূলীয়া চাউল পাব কিন্তু ইয়াত BTCত কিন্তু গোৰেশ্বৰ অঞ্চলত এইটো ওলোটা হৈ আছে এই ক্ষেত্ৰত আজিলৈকে 4টা কথা কোনো চাউল পোৱা নাই এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে বিনামূলীয়া চাউল পোৱাৰ ব্যৱস্থা কৰক অন্যথাই কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত অনতিপলমে গোৰেশ্বৰ ৰাজ্য চৰকাৰৰ বিষয়ৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম আৰু চৰকাৰক আমি নিষ্ঠাৰে থাকিব নিদিওঁ এই চৰকাৰৰ জনবিধায়কসকলে অতি সোনকালে ৰাইজৰ প্ৰকৃত হিতাধিকাৰী চাউল দিয়াৰ ব্যৱস্থা কৰক অন্যথাই কিন্তু আমি তেখেতৰ ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আজি আমি এই মহৰীপাৰা সমবায়ৰ প্ৰেক্ষিগৃহৰ সমূহৰ পৰাই এই বিজেপি চৰকাৰ আৰু BTR চৰকাৰক আমি সকীয়াই নিদিছোঁ হয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেমছো আজি আমি মহৰীপাৰা সমবায়ত আমি উপস্থিত হৈছোঁ মহৰীপাৰা সমবায়ত উপস্থিত হৈ পেলাই আমি দেখিছোঁ বিভিন্ন ধৰণৰ ৰাইজ আজি ইয়াতে উপস্থিত হৈছে সমবায় সমিতিত বৰ দুৰ্ভাগ্যজনক কথা বৰ দুখৰ কথা যোৱা 2 মাহ ধৰি আজি আমাৰ সমবায় যি তামোলপুৰ সাব ডিভিজনত যি 11খন সমবায় আছে 11খন সমবায় সমিতিয়ে চাউল উঠাব পৰা নাই কিহৰ কাৰণে আজি দুৰ্ভাগ্যজনক কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে চৰকাৰৰ দায়িত্বত থকা বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই যি দায়িত্ব সহকাৰে তেখেতৰ ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্ট চলোৱাত তেখেতে ব্যৰ্থ হৈছে তেখেতৰ যি ডিপাৰ্টমেণ্টত BTCত যিমানখিনি যি কমিশ্যন সেই কমিশ্যনখিনি সমবায় সমিতিক আদায় দিয়াৰ ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে কমিটিয়ে আজি সমবায় সমিতিসমূহক তেখেতসকলে যিমানখিনি 1 কোটি পৰ্যন্ত মানে কমিশ্যন পাবলগীয়া আছিলে তেখেতসকলে কমিশ্যন নোপোৱাৰ কাৰণে চাউল উঠাব পৰা নাই দুৰ্ভাগ্যজনক বিষয় এই কোভিডৰ সময়ত আজি মানুহ যি এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে তেনে এটা সময়ত যদি ৰাইজৰ কোনো ধৰণৰ সকাহ নাই ৰাইজৰ কোনো ধৰণৰ সহায় নাই তেনে এটা সময়ত যি এই চাউল খাদ্য সুৰক্ষা চাউল এই চাউল আজি বন্ধ হ'বলগীয়া নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে আমি চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰৰ লগতে BTC প্ৰধান আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যি আপোনালোকৰ কমিশ্যন এই কমিশ্যন অতি শীঘ্ৰে দিব লাগে কমিশ্যন দিয়াৰ পিছত যি চাউল তেখেতসকলে চাউল উঠাবলগীয়া আছিলে তেখেতসকলে তেতিয়া উঠাব পাৰিম বুলি কৈছে সেইকাৰণে আমি চৰকাৰক বাৰ অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে কমিশ্যন মোকলাই দি পেলাই যি এই চাউল যি পাবলগীয়া প্ৰাপ্য দৰিদ্ৰ পৰিয়ালসমূহ আছে সেইসকল পৰিয়ালক যাতে তেখেতসকলে চৰকাৰে যাতে সহায় কৰে তাৰ কাৰণে আমি নেমছো তৰফৰ পৰা বাক্সা জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আজি আমি মহৰীপাৰা গাঁও পঞ্চায়ত সমবায় সমিতিত ৰাইজৰ সহযোগত ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু আজি এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু BTC চৰকাৰক জনাব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ যি চাউল আৰু যি খাদ্য সুৰক্ষাৰ চাউল সেই চাউল আজি তামোলপুৰ সাব ডিভিজনৰ 11টাকৈ ছ'চাইটিয়ে আজি 4 কোটাকৈ চাউল তেওঁলোকে উঠাব পৰা নাই সেই উঠাব নোৱাৰাৰ কাৰণটো আপোনালোকক কৈছোঁ যে চৰকাৰে যি তেওঁলোকৰ যি পৰিবহণ খৰচ যি যাতায়াত খৰচ আৰু তেওঁলোকৰ যি কমিশ্যন চাউল বেনিফিচিয়াৰীক দিয়াৰ নামত তেওঁলোকৰ যি কমিশ্যন সেই কমিশ্যন আজি তামোলপুৰ সাব ডিভিজনৰ 11খন ছ'চাইটিৰ প্ৰতিখনতে 90 লাখ 80 লাখ 1 কোটি ঘৰ পাৰ হৈছে তেনেস্থলত আজি অসম চৰকাৰে
লগতে BTC চৰকাৰে নীৰৱ ভূমিকা পালন কৰি আছে। আজি যি সময়ত চৰকাৰে কোভিডৰ কাৰণে লকডাউন দিছে, সেই লকডাউনত এই অঞ্চলৰ কৃষিজীৱী শ্ৰমজীৱী দিন হাজিৰা কৰা মানুহে আজি দিনৰ দুবেলা দুমুঠি ভাত যোগাৰ কৰিব পৰা নাই। তেনেস্থলত আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এই তামোলপুৰ চাব ডিভিজনৰ 11খনকৈ ছ'চাইটিক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া কাৰ্যক আমি সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয়ভাৱে ধিক্কাৰ জনাইছোঁ। এইকাৰণে ধিক্কাৰ জনাইছোঁ যে অসমৰ এই তামোলপুৰ বাক্সা জিলাৰ তামোলপুৰ চাব ডিভিজনত 3খনকৈ ছ'চাইটি আছে। আপোনালোকে এই আজি 11খনৰ ভিতৰত 3খন ছ'চাইটিৰ আজি ইয়াত কৰ্মকৰ্তা তেওঁলোক আছে। আজি তেওঁলোকক আজি আমি এই অঞ্চলৰ যিসকল এই চাউলৰ পৰা বঞ্চিত হিতাধিকাৰী তেওঁলোকে আজি এই সমাৱেশখন ঘেৰাও কৰিব আহিছে। এই ঘেৰাও কৰা কাৰ্যসূচীৰ পৰা আপোনালোক ক'ব বিচাৰিছোঁ যে অনতি পলমে যদি এই সমবায়সমূহৰ অনাদায় হৈ থকা তেওঁলোকৰ যি পৰিবহণ খৰচ, যাতায়াত খৰচ, এই বিলসমূহ যদি 80 লাখ 90 লাখ টকা তেওঁলোকে যদি অতি সোনকালে অনাদায় ক্লিয়াৰ নকৰে, তেতিয়াহ'লে আমি এইসকল বঞ্চিত হিতাধিকাৰীসকলৰ সহযোগত জিলা উপায়ুক্ত মহোদয় ডাঙৰীয়াৰ কাৰ্যালয়, মহকুমা ডিপুটি কাৰাগাৰৰ কাৰ্যালয়, লগতে এই অঞ্চলত থকা যিসকল জনপ্ৰতিনিধি আছে, MCLA আছে, মনোনীত MCLA আছে, বিধায়ক আছে, শাসকীয় দলৰ সাংসদ আছে, তেওঁলোকে কিন্তু কোনো ভূমিকা লোৱা দেখা নাই। তেওঁলোকে নিৰ্বাচনৰ সময়ত তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি দি থাকে, কিন্তু আজি এই দৰিদ্ৰ জনসাধাৰণৰ মাজত তেওঁলোকে উপস্থিত হৈ তেওঁলোকে চৰকাৰী বিষয়াসকলক লোকযাত নকৰাকৈ তেওঁলোকে এই অঞ্চলৰ ৰাইজে কিয় চাউলৰ পৰা বঞ্চিত হৈছে তেওঁলোকে কোনো কাণ সাৰ দিয়া নাই। এনেকুৱা কাৰ্যক আমি সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয়ভাৱে ধিক্কাৰ জনাইছোঁ। যদি আপোনালোকে এনেকুৱা তেওঁলোকক চাউল দিয়াৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি আপোনালোকৰ এই দুৱাৰ মুখে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ কাৰণে হাজিৰ হওঁ। আজি মহৰীপাৰা সমবায় সমিতিত আমি উপস্থিত হৈছিলোঁ বিভিন্ন দল সংগঠনৰ নেতৃত্বই। আচলতে সংগঠনৰ ভিতৰ চৰত কেনেকুৱা কি চলি আছে, আচলতে 2টা কোটা নে 3টা কোটা চাউল আমাৰ হিতাধিকাৰীয়ে পোৱা নাই। তেনেকুৱা আচলতে আমি সমবায় কৰ্তৃপক্ষৰ ওচৰত যেতিয়া আমি এই বিষয়ে আলোচনা কৰিবলৈ আহোঁ, তেখেতসকলৰ যিখিনি মানে দুখ লগা বিষয়, আচলতে চৰকাৰখনৰ গৰিহণা নিদি আমি নোৱাৰোঁ। আমি এটা জাতীয় সংগঠন হিচাপে চৰকাৰখনক গৰিহণা দিয়াই নহয়, তেখেতসকলে আমাৰ দুখীয়া মানে ৰাইজৰ মাজত ইমানখিনি কষ্ট বা ইমানখিনি মানে খাদ্য সুৰক্ষাৰ নামত মানে হেৰি কৰি আছে। এই বিষয়ত আমি সদৌ অসম ছাত্ৰ সন্থা তথা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই তেখেতসকলক গৰিহণা দিছোঁ। আৰু দ্বিতীয়তে অনাগত দিনত তেখেতসকলৰ যি অনাদায় প্ৰায় 1 কোটি টকাৰ প্ৰায় অনাদায় প্ৰতিটো সমবায় সমিতিখনত মানে আছে, মানে ধাৰ মানে পাবলগীয়া আছে চৰকাৰী পক্ষৰ পৰাই। গতিকে এই অনাদায়খিনি অতি শীঘ্ৰে মুকলি কৰি দিয়ক। আমি উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক তথা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এই বিষয়টো দাবী কৰি আছোঁ। অনাগত দিনত আমি সমূহ হিতাধিকাৰী তথা ৰাইজক লৈ জংগী আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। ধন্যবাদ। আচলতে গোৰেশ্বৰৰ যিসমূহ সমবায় আছে, প্ৰায় 11খন সমবায় সমিতি, আজি আমি গম পালোঁ যে প্ৰায় 15 কোটি টকা অনাদায় হৈ আছে আৰু প্ৰায় 4টা কোটা চাউল আনিব পৰা নগ'ল। যি সময়ত চৰকাৰসমূহে, BJP চৰকাৰ হওক বা UPPL নেতৃত্বাধীন চৰকাৰে হওক, তেখেতসকলে কিমান ঢাক ঢোল বজায় আঁচনিসমূহৰ হৰ্ডিঙত কেৱল সীমাবদ্ধতা। লকডাউনৰ সময়ত মানুহে কেনেকৈ চাউল খাইছে, কেনেকৈ ভাত খাইছে, সেইবোৰৰ ওপৰতো কোনো কাণ সাৰ নাই। কিন্তু তেওঁলোকে হৰ্ডিঙেৰে তেওঁলোকে চব কৰি আছে। কিন্তু যেতিয়া আমি ফিল্ডত চাব যাওঁ, যেতিয়া আমি ৰাইজৰ মাজত সোমাই যাওঁ, তেতিয়া গম পাওঁ আচলতে ৰাইজসমূহে কিমান দুৰ্ভোগ ভুগি আছে। যি সময়ত এমুঠি অন্নৰ বাবে মানুহে হাহাকাৰ কৰি আছে, সেই সময়ত 4টা কোটাৰ চাউল সমবায়সমূহে আনিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক। আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই দাবী জনাইছোঁ, চৰকাৰসমূহে চকুমুঠা কুলিৰ ভাও ধৰি থাকিলে নহ'ব। তেওঁলোকে যিসমূহ অনাদায় আছে, সেই অনাদায়সমূহ সোনকালে পূৰণ কৰক। আৰু 11খন যি সমবায় সমিতি আমি তথ্য পালোঁ, সেই 11খন সমবায় সমিতিয়ে পুনৰাই যাতে পুনৰুজ্জীৱিত হৈ ৰাইজৰ মাজত আকৌ তেওঁলোকে চাউল বিতৰণ কৰিব পাৰে নিয়মমতে, আমি সেইবাবে চৰকাৰৰ আহ্বান জনাইছোঁ। আচলতে এইটো ধিক্কাৰজনক কথা। চৰকাৰসমূহে হৰ্ডিঙেৰে কেৱল আঁচনি ৰূপায়ণ কৰিলে নহ'ব, তেওঁলোকৰ যিসমূহ কাৰ্য সেইসমূহ ৰূপায়ণ কৰিব লাগিব ৰাইজৰ মাজত। সমবায় এখন ৰাইজে অতি কষ্টৰে তেওঁলোকে স্থাপন কৰিছিল বহু বছৰ আগতে, কিন্তু ৰাইজৰ সপোন যেন আজি আশাত চেঁচা পানী পৰিল। গতিকে আমি চৰকাৰক, BTC চৰকাৰ হওক, অসম চৰকাৰ হওক, এই ভৱেশ কলিতা ডাঙৰীয়া, তেখেত BJPৰ এতিয়া ক্ষমতাশালী পদত আছে, ৰণেন্দ্ৰ নাৰ্জাৰী, তেওঁ অহা যোৱা কৰি থাকে। তেওঁৰ নঙলাৰ সমবায় এখনত যদি এনেকুৱা এটা পৰিৱেশ হৈ থাকে, আচলতে তেওঁৰ কাৰণে এইটো অতি দুৰ্ভাগ্যজনক। সেই বিশ্বজিৎ দৈমাৰুকে আমি আহ্বান জনাইছোঁ। তেওঁ আমাৰ অতি ওচৰৰে, তেওঁ গোৰেশ্বৰৰ বাসিন্দা। গতিকে তেওঁক আমি আহ্বান জনাইছোঁ। গতিকে প্ৰতিগৰাকী জনপ্ৰতিনিধিক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই ক্ষেত্ৰত উচিত বিবেচনা কৰে আৰু সমবায়সমূহক
তেওঁলোকৰ চাউলসমূহ ৰূপায়ণ কৰিবলৈ বিতৰণ কৰিবলৈ উচিত পুঁজিটো মোকলাই দিয়ে।